বিগত 17 এপ্ৰিলৰ পৰা আজিলৈকে কাৰ্বি পৰিষদৰ এন্ট্ৰি টেক্স গেট স্থাপনক লৈ অসম মেঘালয় সীমান্তৰ খান্দুলিৰ আমি অঞ্চলত উত্তেজনা শান্ত হোৱাৰ পৰিৱৰ্তে উমি জ্বলি থকা পৰিলক্ষিত হৈছে। উক্ত বিষয়ক কেন্দ্ৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে আম-ইত এটি সীমান্ত পহৰা চকী স্থাপন কৰে। ইপিনে এন্ট্ৰি টেক্স গেট আৰু সীমান্ত পহৰা চকীৰ বিৰুদ্ধে খৰ্গহস্ত্ৰ হৈ মেঘালয় সাঁচি লোকে অতি শীঘ্ৰে আৰক্ষীৰ পহৰা চকী আৰু এন্ট্ৰি টেক্স গেট দুয়োটাই উঠাই নিয়াৰ দাবী জনাই আহিছে। বিষয়টি সম্পূৰ্ণৰূপে নখ্যাত কৰি পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে, কাৰণ অসম ভূমিত অসমৰ চৰকাৰে প্ৰতিষ্ঠা কৰা এন্ট্ৰি টেক্স গেট আৰু আৰক্ষী পহৰা চকীৰ বিৰুদ্ধে অন্য ৰাজ্যৰ হস্তক্ষেপ কৰাটো নীতি বহিৰ্ভূত বিষয়। এই সমগ্ৰ বিষয়ৰ ওপৰত কাৰ্বি ছাত্ৰ সন্থায়ো সীমান্তৰ এন্ট্ৰি টেক্স গেটত উঠাই নিয়াৰ বিষয়টোৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখযোগ্য যে এন্ট্ৰি টেক্স গেট স্থাপনক লৈ সৃষ্টি হোৱা অসম মেঘালয় সীমান্ত উত্তেজনাময় পৰিস্থিতি কেতিয়া খাম কাটিব সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে। অসম মেঘালয় সীমান্তৰ আমিতৰ পৰা হামৰেন জয়সিং তৰাণ ৰিপৰ্ট। খান্দুলিতে এটা মিটিং হৈছে that more than 1,000 of people have been gathered here. So some of NGO come and visit here at Am-E where the incident was occurred. Yet ahikini amar jitu Assam পৰা বা আমাৰ কাৰ্বি আংলং পৰা ইয়াত এডমিনিষ্ট্ৰেটিভ এণ্ড ল এণ্ড অৰ্ডাৰ পৰা আমাৰ ডেপুটি কমিশ্যনাৰ আৰু আমাৰ SP ইয়ালৈ আহিখিনিত আমাৰ NGO পৰা এটা কথা পতা হৈছে। কিন্তু এই কথা পতাটো মানে বেচলেছ বুলি মই ক'ব বিচাৰিছোঁ, কাৰণ সিহঁতৰ এটা উদ্দেশ্য লৈ আহিছে যে ইয়াৰ পৰা আমাৰ গেট আঁতৰিব লাগে আৰু ইয়াত অসম পুলিচ ইয়াত থাকিব নোৱাৰে বুলি। তেনেহ'লে এইবোৰ মানে এটা ফালৰ পৰা যদি চাওঁ, দিছ ইজ টোটেলি ফেইলিয়াৰ বাই আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এণ্ড ল এণ্ড অৰ্ডাৰ। কাৰণ ইয়াত আমাৰ অসমত আমাৰ কাৰ্বি আংলঙত আমি যিকোনো যিটো আইনেৰে দৰে মানে যিটো আমাক প্ৰভিজন আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল পৰা যিটো পাৱাৰ আছে এই মতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ইয়াত গেট বহাইছে। এই গেটবোৰ মানে মেঘালয়ৰ পৰা আহিখিনি আমাৰ কাৰ্বি আংলং বা অসমত সোমাইখিনি গেটবোৰ ইয়াত হ'ব নোৱাৰে বুলি ক'বলৈ তেওঁ কোন। আৰু দুটাম কথা হ'ল যিবিলাক ইয়াত ফ'ৰ্চ আছে ফ'ৰ্চসকলক ইয়াত উঠাই দিবলৈ সিহঁতক কোৱা কোন, এইটো মই সুধিবলৈ বিচাৰিছোঁ আৰু কণ্ডেম কৰিছোঁ। যিসকলে এইবিলাক লিডিং কৰি আছে সিহঁতক মই কণ্ডেম কৰিছোঁ। আৰু আমাৰ অসম চৰকাৰ আৰু আমাৰ এডমিনিষ্ট্ৰেটিভ ল এণ্ড অৰ্ডাৰৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকক বাৰম্বাৰ যিটো মেঘালয়ৰ পৰা কিছুমান ৰাইজে আক্ৰমণ কৰি আছে, ফৰ এক্সাম্পল মুক্ৰো, ইন প্ৰেজেণ্ট অফ DIG, ইন প্ৰেজেণ্ট অফ SP and DC, Meghalaya people enter our Karbi Anglong Assam and able to burn the bid office of Mukro. এইটো বহুত চৰমনাথ কথা বুলি মই ক'ব বিচাৰিছোঁ। আৰু ইয়াত আমাৰ যিটো ঘটনা হৈছে সেইদিনাখনো ইয়াত আমাৰ এডিশ্যনেল SP আছে, আমাৰ OC আছে, সিহঁতক ৰখাবলৈ সক্ষম নোহোৱা এইবোৰ মানে বিৰাট লাজৰ কথা। বিকজ দিছ ইজ দ্য প্ৰপাৰ আণ্ডাৰ কাৰ্বি আংলং আছাম। আমাৰ ইয়াত নিজৰ জেগাতে মানে কিছু মেঘালয়ৰ পৰা যিবিলাক ব্যক্তিবিলাক আহিখিনি ইয়াত আক্ৰমণ কৰি পেলাইও আমি যদি ৰখাবলৈ সক্ষম নহয়, তেনেহ'লে যিবিলাক বৰ্ডাৰৰ পৰিস্থিতি ডাঙৰ এইবিলাক পৰিস্থিতিবোৰ ৰখাবলৈতো বহুত দূৰৰ কথা। গতিকে মই অনুৰোধ কৰিছোঁ এডমিনিষ্ট্ৰেটিভ ল এণ্ড অৰ্ডাৰ আপোনালোকে মানে ষ্ট্ৰিক্টলি একশ্যন লওক আৰু এইবিলাক বিষয় মানে অতি শীঘ্ৰে মানে তদন্ত কৰক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিবিলাক এই ক্ষেত্ৰত ঘটনা ঘটি আছে বাৰম্বাৰ যিটো আমাৰ কাৰ্বি আংলং বৰ্ডাৰ কিছুমান মেঘালয় স্পেচিয়েলি মেঘালয় আৰু আমাৰ আছামৰ বৰ্ডাৰত যিবিলাক ঘটনা ঘটি আছে, we have come to know that some of a lead